আজি মই অস্থিৰ হৈ পৰিছোঁ। না শনিদেৱ ৰহস্যৰ দ্বাৰা ভাঙি ভাঙি গম নকৰিবি কোন সেই মহাভক্ত যাৰ বাবে অন্তৰে হাহাকাৰ কৰিছে স্বয়ং প্ৰভু জগন্নাথ না উদমৰ নামে আপুনি দৰিদ্ৰ বাল্য বন্ধু মোৰ বাল্য বন্ধু মোৰ একেলগে পৰিশ্ৰম কৰিও বিদ্যা শিক্ষা কিন্তু মই সংসাৰৰ বাস কৰে তেওঁ গঙাই পথাৰ বুজি মাজি এই পাত স্কিপকেইটা বেলেগ বেলেগ যে ওকে ভাল মোৰ ডিছপ্লে চাই লওঁগৈ দেই চোৱা উদমে যে সেই সুযোগ মোক আজিলৈকে দিয়া নাই তোমাৰ ইচ্ছা মই অস্ত্ৰকে পূৰ্ণ কৰিম কিন্তু তাৰ আগতে পৰীক্ষা কৰিম মই মোৰ বক্তব্য দেখুৱাম জগতত মোৰ লীলামৃত ডায়লগবোৰ পাহৰি থাকিলেও স্ক্ৰিপ্টৰে বেলেগ বেলেগ যে যোগে যোগে কৰিছে ভক্তিৰ বলেৰে পূজনাই ৰাখিছে আপোনাৰ নামটি না আপোনাৰ কি মহামিত্ৰৰ সাক্ষাৎ পাবলৈ ঘনে ঘনে ইচ্ছানো হৈছে জাগ্ৰত তোমাৰ ইচ্ছা অচিৰেই পূৰ্ণ হ'ব এতিয়া মোৰ